নমস্কাৰ, মই আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ লকডাউনৰ সময়ছোৱাত বহিৰাজ্যত কৰ্মৰত শ্ৰমিকসকলৰ কিছুমান অতি দুখ লগা মৰ্মান্তিক কিছুমান ঘটনা, যি ঘটনা দেখিলে আপুনিও হয়তো শিহৰিত হৈ উঠিব। এতিয়া সমগ্ৰ বিশ্বতে নভেল কৰোণা ভাইৰাছে মানুহক যথেষ্ট শংকিত কৰি তুলিছে। এই ভাইৰাছে ধনী, মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, শ্ৰমিক এই সকলো শ্ৰেণীকে কম বেছি পৰিমাণে হয়তো চুই গৈছে। আৰু দেশত এতিয়া চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি আছে, আৰু এই লকডাউনে বিশেষকৈ এই শ্ৰমিকসকলক, যিসকলে দৈনিক হাজিৰা কৰি নিজৰ ভাতমুঠি মুকলি কৰি আছে, তেওঁলোকক যথেষ্ট দিশহাৰা কৰি পেলাইছে। আৰু সেয়ে বিভিন্ন ঠাইৰ পৰা কোনোৱে চাইকেল লৈ, কোনোৱে খোজকাঢ়ি নিজৰ আপোন ঘৰখনলৈ ঢাপলি মেলি আহিছে। চৰকাৰে জনোৱা তথ্যমতে বহিৰাজ্যত অসমৰ প্ৰায় 10 লাখৰো অধিক শ্ৰমিক আছে। আমি যদি বিশ্লেষণ কৰি চাওঁ যে এই শ্ৰমিকসকলে যদি এজন শ্ৰমিকে মাহেকত যদি ৩,০০০ টকা নিজ ঘৰখনলৈ পঠায়, আৰু সেইদৰে 10 লাখ শ্ৰমিকে যদি প্ৰত্যেকে ৩,০০০ টকাকৈ নিজ গৃহলৈ পঠায়, তেনেহ'লে অসমত মাহেকত প্ৰায় ৩০০ কোটি টকা আহে। আৰু এইদৰে হিচাপ কৰি চালে আমি দেখিম যে বছৰেকত প্ৰায় ৩,৬০০ কোটি টকা অসমলৈ আহে। শ্ৰমিকসকলৰ দ্বাৰা উপাৰ্জিত এই টকাই অসমৰ অৰ্থনীতিত কিন্তু নিশ্চিতভাৱে কিছু সকাহ দি আহিছে। কিন্তু এই কৰোণা ভাইৰাছৰ বাবে এই শ্ৰমিকসকল আজি দিশহাৰা আৰু কৰ্মহীন হৈ আছে। ইতিমধ্যে দেশত ৫৪টা দিন লকডাউন চলি আছে, ৫৪ নম্বৰ দিন চলি আছে, আৰু এই ৫৪টা দিন কৰ্মহীনভাৱে কটোৱা শ্ৰমিকসকলৰ বৰ্তমান খোৱা বোৱা, থকা মেলা সকলোতে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। সেয়ে এই ভিডিঅ'টোত শ্ৰমিকসকলৰ কেইটামান হৃদয় চুই যোৱা মৰ্মান্তিক ঘটনা আপোনালোকৰ আগত দেখুৱাবলৈ মই লৈছোঁ। ঘটনা ১। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত ৰেল লাইনতে শুই থকা ২০জন শ্ৰমিকৰ ১৬জনক মালবাহী ৰেলে মহতিয়াই নিয়ে। নিজ গৃহলৈ পদপথে যাত্ৰা কৰা এই শ্ৰমিকসকলে ৰেল লাইনতে শুই বিশ্ৰাম কৰাত মালবাহী ৰেলৰ খুন্দাত মৃত্যু হয়। ঘৰতে থকা আমিবোৰে কেতিয়াও হয়তো নুবুজিম কিমান ভোকত লোহাক গাৰু কৰি শুলে গাৰ ওপৰেদি পাৰ হৈ যাব পাৰে গম নোপোৱাকৈ মৃত্যুৰ ৰেল। ঘটনা ২। অসমত এটি শিশু কৰোণাত আক্ৰান্ত হৈছিল। মুম্বাইত হৃদৰোগৰ চিকিৎসাৰ বাবে যোৱা এই শিশুটো ঘূৰি আহি গুৱাহাটী পোৱাত পৰীক্ষা কৰাত গম পোৱা যায় যে শিশুটো কৰোণা পজিটিভ। কিন্তু শিশুটোৰ মাকে শিশুটোক অকলে এৰি নিদিলে। সেয়েহে অসম চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে এজন পজিটিভ ৰোগীৰ মাজত এজন নিগেটিভ ৰোগী থাকিবলৈ পাৰ্মিশ্যন দিয়ে। পজিটিভ হোৱাৰ নিশ্চিত সম্ভাৱনাৰ পিছতো মাতৃয়ে বুকুৰ পৰা এৰি নিদিলে শিশুটিক। সেই পৰিয়ালটোৰ কথা এবাৰ ভাবকচোন। এনে মহামাৰীৰ সময়ত এক দীঘলীয়া সময় প্ৰবাসত থাকি শিশুটিৰ কঠিন হৃদৰোগৰ অস্ত্ৰোপচাৰ কৰি বাছেৰে ২৭০০ কিলোমিটাৰ যাত্ৰা কৰি ঘৰ পোৱাৰ আগমুহূৰ্তত ধৰা পৰিছে মহামাৰী কৰোণা। ঘটনা ৩। এই দুখ লগা ঘটনাটি সংঘটিত হৈছে আগ্ৰাৰ হাইৱেত। এগৰাকী মহিলাই টানি নিছে এটা ট্ৰলি বেগ। বেগটোৰ ওপৰত ভৰিটো ওলোমাই শুই গৈছে এটি শিশু। আৰু এইদৰেই মহিলাগৰাকীয়ে পদব্ৰজে পাঞ্জাৱৰ পৰা ৮০০ কিলোমিটাৰ দূৰৈৰ নিজ ঘৰলৈ বাট পুলিছে। ফটোখন দেখিয়ে হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে এই ঘটনা কিমান মৰ্মান্তিক, কিমান কৰুণ। ঘটনা ৪। এটা পৰিয়াল হায়দৰাবাদৰ পৰা মধ্যপ্ৰদেশৰ নিজ গৃহলৈ প্ৰায় ৭০০ কিলোমিটাৰ পথ খোজকাঢ়ি ৰাওনা হৈছে। পৰিয়ালটোৰ মহিলাগৰাকী অন্তঃসত্ত্বা। বাটতে শ্ৰমিকজনে বাঁহেৰে আমি সৰুতে সমনীয়াৰ সৈতে খেলিবলৈ সাজি লোৱা হাতে টনা গাড়ীৰ দৰে এখন গাড়ী সাজি মহিলাগৰাকী আৰু শিশু কন্যা এটি তাতে তুলি যাত্ৰা কৰিছে। আৰু এইদৰেই অতিক্ৰম কৰিছে শ শ কিলোমিটাৰ। ঘটনা ৫। তেজপুৰৰ এজন শ্ৰমিকে গুজৰাটৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰি ১৭ দিনৰ অন্তত
উপস্থিত হৈছে নিজ গৃহত। প্ৰায় ৩,০০০ কিলোমিটাৰ অতিক্ৰম কৰি নিজ গৃহত উপস্থিত হোৱা এই শ্ৰমিকজনৰ কথাও এবাৰ ভাবকচোন। ঘটনা ৬। এই শ্ৰমিককেইজনে চেন্নাইৰ পৰা চাইকেলেৰে নিজ গৃহলৈ যাত্ৰা আৰম্ভ কৰিছে। ৩৯জন যুৱ শ্ৰমিকৰ এই যাত্ৰা এতিয়াও অব্যাহত আছে। অন্ধ্ৰপ্ৰদেশৰ সীমান্তত তেওঁলোক প্ৰশাসনৰ পৰা কিছু বাধাৰ সন্মুখীন হয়। তথাপিও তেওঁলোক যাতে সুকলমে আহি উপস্থিত হয় স্বগৃহত, তাৰে কামনা কৰিলোঁ। ঘটনা ৭। যোৱা ১৫ মে'ত উত্তৰ প্ৰদেশৰ আৰৰিয়াত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত নিজ গৃহলৈ উভতা ২৩গৰাকী শ্ৰমিক থিতাতে নিহত হয়। তেওঁলোকৰ পৰিয়ালৰ কথা এবাৰ ভাবি চাওকচোন। কেনেকৈ সহিব লগা হৈছে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুৰ মৰ্মান্তিক ঘটনা। ঘটনা ৮। ধেমাজিৰ দুজন যুৱকে অমৃতসৰৰ পৰা ২৫ দিনত ৪৫০ কিলোমিটাৰ খোজকাঢ়ি দিল্লীলৈ আহি থকা পথত মৃত্যুক সাৱটি লয়। ইয়াৰে এজন সন্তোষ বৰাই সতীৰ্থক চিকিৎসালয়লৈ নিয়াৰ সময়তে নিজৰ একমাত্ৰ সম্বল ২০০০ টকা, কিছু নথিপত্ৰ আৰু কাপোৰৰ বেগটোও হেৰুৱায়। কিমান বেদনা আৰু তিক্ততা লাভ কৰিলে অৱশেষত ৰ'দে বৰষুণে পাঞ্জাৱৰ অমৃতসৰৰ পৰা নিজ ঘৰলৈ খোজকাঢ়ি অহাৰ সপোন দেখিব পাৰে। বহিৰাজ্যত কৰ্মৰত আমাৰ দেশৰ প্ৰতিজন শ্ৰমিক কুশলে থাকক। কৰোনাৰ এই আতংক যেন অতি সোনকালে আঁতৰি যায় আৰু সকলো শ্ৰমিকৰ মুখত যেন পূৰ্বৰ সেই হাঁহি আনন্দবোৰ ঘূৰি আহে, তাকে কামনা কৰিলোঁ। মোৰ যদি এই ভিডিঅ'টো ভাল লাগিল, আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ মিঠা অনুভূতি হৃদয়ৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।